2 ফেব্রুয়ারি আমি এটা ইনফরমেশন পালো कि नरसाईबिल एरिया अंडर सराईबिल बीओपी अंडर गोसाईगांव पुलिस स्टेशन এটা ভেহিকলত স্করপিও ভেহিকলত কিছুমান মিসক্ৰিয়েণ্টছ যেটো আছে ৰমিং কৰি আছে আৰু এইটো খবৰ আছিলে কি গাড়ীত ৱেপন হ'ব পাৰে আৰ্মছ এমিনিশ্যনছ হ'ব পাৰে গতিকে গাড়ীক ৰখোৱা হৈছে আৰু সৰাইবিল বিওপিৰ ইনচাৰ্জ মিথুন টাই আৰু তেখেতৰ লগত যি টিম আছে গাড়ীৰ যেতিয়া সাৰ্চ ষ্টাৰ্ট কৰিলে তো গাড়ীত প্ৰচুৰ মাত্ৰাত আৰ্মছ এমিনিশ্যনছ এণ্ড এক্সপ্ল'ছিভ পোৱা হৈছে আৰু 6 জনক अरेस्ट करा হৈছে स्कॉर्पियो वेहिकलत তেওঁলোক মুভ কৰি আছিল আৰু যেটো বস্তু আমি পাইছো AK-56 5 numbers AK-56 मैगजीन 8 numbers HK राइफल 1 number HK मैगजीन 1 number UBGL ग्रेनेड लॉन्चर যেটো হয় এটা UBGL सेल 11टा चाइनीज हैंड ग्रेनेड 8टा और AK-56 अम्युनिशन्स जी আছে 300 तार बाहिरत BP जैकेटर पाउच ब्लैंकेट टारपोलिन प्लास्टिक टूथब्रश पेस्ट वॉलिनी बैंडेज और मोबाइल हैंडसेट কিছুমান পোৱা হৈছে ইনভেষ্টিগেশ্যন চলি আছে 6 জনক এতিয়ালৈকে এপ্ৰিহেণ্ড কৰা হৈছে ইন্ট্ৰোগেশ্যন চলি আছে আৰু আমাৰ অপাৰেশ্যন যেটো আছে কন্টিনিউ আছে সার্চ অপারেশন ইনভলভমেন্ট অফ ইনভেস্টিগেশন সো রাইট নাও we cannot go on any conclusion but as per information and as per interrogation we can get some clue. All materials are related with the jungles, like they are preparing to go out and to involve with the investigation. This is matter of concern and we are trying to find out the facts in this direction. किंतु एतियाলৈকে যেটো আছে ইন্ট্ৰোগেশ্যনত বহুত কংক্ৰিট কিবা ওলাব পৰা নাই কিন্তু যেটো জংগল এৰিয়া আছে আৰু ওচৰত কাষত যি এৰিয়া আছে তেতিয়া সার্চ অপারেশন ইজ কন্টিনিউড নতুন অর্গানাইজেশন হ'ব পাৰে নেকি এইটো আমি একো ক'ব নোৱাৰিম বাট ইনভেষ্টিগেশ্যন আমি কৰি আছোঁ এতিয়ালৈকে ক্লু পোৱা নাই কিন্তু তেনেকুৱা নিৰ্বাচনৰ প্ৰতিবাদমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা আছিলে লাষ্ট 8-9 মান্থছৰ পৰা যেটো কোকৰাঝাৰ জিলাত আৰু গোটেই BTADত এইটো অপাৰেশ্যনটো কণ্টিনিউ আছে আৰু আৰ্মছ এমিনিশ্যনছ ৰিকভাৰী হৈ আছে তো আহা ইলেকশ্যনৰ কাৰণে আছে নেকি নাই এইটোও আমাৰ ইনভেষ্টিগেশ্যনত ওলাব ক'ৰ পৰা চাপ্লাই শোণিতপুৰ বা নাগালেণ্ডৰ পৰা চাপ্লাই হৈছিল নেকি একচুৱেলি এজাম্পশ্যনৰ ওপৰত আমি কথা পাতিব নোৱাৰিম যেতিয়ালৈকে কংক্ৰিট কোনো ফ্যাক্ট আমাৰ হাতত নাই Production of the arrested persons, those are involved with the... Yeah, today they will be produced in honorable court and then after we will get them in remand and then we will interrogate them thoroughly. মাস্টারমাইন্ড কাৰোবাৰ আছিল নেকি কোনোবা ইনভলভমেণ্ট এনেকুৱা এতিয়ালৈকে ইন্ট্ৰোগেশ্যন চলি আছে যদি ইনভেষ্টিগেশ্যনত কিবা ওলায় তো ডেফিনেটলি আপোনালোকক আমি ইনফৰ্ম কৰিম